প্ৰিয় বন্ধু-বান্ধৱীসকল, অৱশেষত জনপ্ৰিয় অভিনেতাজনৰ বিয়া। আপোনালোকৰ সকলোৰে মৰমৰ তথা জনপ্ৰিয় অভিনেতা দীপাংকৰ ৰয়ৰ বিয়া। বন্ধু-বান্ধৱীসকল, এইবাৰ কোনো চিনেমা বা চিৰিয়েলৰ বিয়া নহয়, ৰিয়েল লাইফত বিয়া হ'বলৈ সাজু হৈছে জনপ্ৰিয় অভিনেতা দীপাংকৰ ৰয়। আৰু অভিনেতাজনৰ যোৱাকালিৰ দিনটোত আছিল মেহেন্দিৰ অনুষ্ঠান। অভিনেতা দীপাংকৰ ৰয় বিবাহপাশত আবদ্ধ হ'বলৈ সাজু হৈছে আন এগৰাকী জনপ্ৰিয় অভিনেত্ৰী জয়শ্ৰী বৰ্মনৰ সৈতে। লগতে আমাৰ চেনেলৰ তৰফৰ পৰা জনপ্ৰিয় অভিনেতাজনৰ যুগ্ম জীৱনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকে এই অভিনেতাজনৰ অভিনয় চাই কেনে পায় এবাৰ কমেণ্টত জনাবলৈ নাপাহৰিব। লগতে জনাওঁ যে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।